Hey guys, welcome to my YouTube channel. আপোনাক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে আৰু আমাৰো ভালে। এইটো মোৰ বেষ্টি। আমি কলেজ আহি এতিয়া ঘৰলৈ যাব ওলালোঁ। প্ৰায় 12টা বাজিলে। আমি এতিয়া কলেজৰ পৰা গৈছোঁ। বিশেষ সকামত আহিছোঁ। কমটো হ'ল এবাৰে ক'ব ইয়াত দেখিছে আমি পথাৰৰ ৰাস্তাৰে আহি গৈছোঁ। এইটো য'ত ধূলি নাই আৰু মেইন ৰাস্তাৰে গ'লে তামাম ধূলি, তাতে আকৌ অলপ অসুখ হৈছে। সেইটো আমি চৰ্ট ৰাস্তাৰে গৈছোঁ, অলপ টাইম পাছ কৰি অলপ লাহে লাহে যাম আৰু বহুত জোৰে যাই আছোঁ। গাইজ, মোৰ চেনেলটো আপোনালোক সকলোৱে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। নতুনকৈ খুলিছোঁ, আগুৱাই যোৱাত সহায় কৰিব। আপোনালোকৰ সঁহাৰি পালে আৰু অলপ আগুৱাই যাবলৈ সহায় হ'ব, গতিকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। আজি দিব লগা তেনেকুৱা একো নাই, বাট অতি সোনকালে দিম ভাল ভাল বস্তু। আপোনালোকে যদি অলপ চলপ লাইক চাইক কৰি দিয়ে, তেতিয়াহ'লে ধুনীয়া ধুনীয়া ব্লগ লৈ আহিম, চাব পাৰিব। এই গাইজ বগৰী চিঙিয়া দিলে, চাওকচোন হৈছে নাই নাজানো আৰু আনিব লাগে, আনিছে, খাম এতিয়া। গাইজ, মই ইউনিফৰ্ম সলাই সিহঁতৰ ঘৰত যাম এতিয়া। আজি দকচি খুৱাম, বজাৰ লৈছোঁ এনে খাম আৰু কিবা নাই, কি খাম নাজানো আৰু বনাম দিওঁ। মাংস দেখাই থাকিম, চাবচোন। আজি আমি বনাম, এনে বনাই পোৱা নাই, মই বনাম আৰু চাবচোন। গাইজ আহি পাই গ'লো। বেষ্ট ফ্ৰেণ্ডৰ ঘৰত আহিছোঁ, কি খুৱাই চাওঁ বাৰু ন। ভাঙা ঘৰ দেখাব দিছে, শুনা পাইছে দিয়া, বেলেগ একো নাই। গাইজ আকৌ খাবা দিয়ে না, কমলা দিছে ৰ'বা, আৰু এইটো 50% 50% মোক দিছে, 50% তাই আছে, আৰু কমলাটো 50% তাই আছে। গাইজ কাটিব দিছে, যি ডাঙৰ আলু, মোতকৈও ডাঙৰ, পাৰিম নে নৰিম বা, ট্ৰাই কৰি চাওঁ ন, ট্ৰাই কৰোঁ। আলুটো মই কাটিব নোৱাৰিলোঁ, সেইকাৰণে মোৰ লগৰটোৱে কাটি দিলে আৰু মই এতিয়া ৰেউন চেলাম। এইটো বা পাৰোঁ নে নোৱাৰোঁ নাজানো, আৰু চেলাই চাওঁ আৰু কি হয় চাওকচোন। গাইজ মাংস বনাম, মাংস বনোৱা যোগাৰ, আদা, এইটো নেহৰু, জ্বলা অলপ, বেছি জ্বলা নাখাওঁ দেই, অলপ জ্বলা, আলু বেছি নহয় অলপ দিছোঁ, ধনিয়া আৰু পিঁয়াজ, এইখিনিতে মাংস, বেছি নহয় অলপমান। মাংস বনাবৰ কাৰণে ইয়াত তেল আৰু পিঁয়াজ আৰু এনেকৈ গোটেইখিনি মছলা দিলোঁ। গোটেইখিনি দেখাই থকা নাই, কিয়নো আমি ইয়াত একো ৰেচিপি দেখাই থকা নাই, দুয়োটাই লগ লাগি এনেই বনাইছোঁ, সেইকাৰণে অলপমান আপোনালোক সকলোকে দেখাই দিছোঁ। কি হয় নাজানো, ভাল হ'লে বাৰু দেখাম গোটেইখিনি, যদি বেয়া হয় নেদেখাওঁ দেই। মাংস ইয়াত দি দিলোঁ আৰু ধুনীয়াকৈ ভাজি আছে, মানে কি গেছত বনোৱা নাই আৰু চৌকাতে বনাইছোঁ, অসমীয়া পৰম্পৰা ৰক্ষা কৰিছোঁ অলপমান, দুয়োটাই লগ লাগি। আলু দি দিলোঁ, আলু দি ভাজি আছোঁ আৰু গাইজ, গোটেইখিনি নেদেখাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। দুয়োবা কি বকি আছিলোঁ গম নাপাওঁ, সেইকাৰণে চাউণ্ডটো অফ কৰি দিলোঁ। ভাত আঞ্জা হৈ গ'ল, কিনো কৰোঁ, কমলা টেঙা আৰু জলফাই আছিল, তাকে আমি দুয়ো খাম এতিয়া, তাকে চেলাই আছে তাই, মোৰতো এইবোৰ একো কাম নাই, তাই কৰি আছে, মই আৰু ভিডিঅ' কৰি আপোনালোকক দেখাই আছোঁ। খাই ভালে লাগিছে, ভাল মানে কি ভালে লাগিব, টেঙা বস্তু ন।
কাটি আছে তাই অলপ জলদি জলদি কৰি দিলোঁ ভিডিঅ'টো নহ'লে যে বহুত দীঘল হৈ যায় সেইকাৰণে ধনিয়া জ্বলা আৰু নিমখ দি পেলাই খাইছোঁ জ্বলা ইমান নাখাওঁ তাই বহুত দিছে গাইজ খাই লওঁ জ্বলা একবাৰ ফুৰিব আহিছোঁ শাক তুলিব যাম শাক আমি তাৰমানে খাটি গাঁৱলীয়া আছে সেইকাৰণে এইবোৰ খাই ফুৰোঁ অলপ জোৰে বিচাৰি থাকোঁ ক'ত বা শাক আছে নাজানো কিন্তু শাক তুলিব যাম ইয়াৰ লগত আহিছোঁ ইয়াৰ লগত গাইজ পথাৰ পাই গ'লোঁ পথাৰ পালোঁ এই মোক পাত্তা দিয়া নাই লগ বনাইছি খাই দিয়ে তা পথাৰ পালোঁ শাকে বিচাৰি পোৱা নাই দেই গাইজ বক দেখাই আছোঁ গাইজ কন্দি আনিছে কি যে কম ভূতে নধৰিলেহে ৰক্ষা আৰু পাই গ'লোঁ দিয়ক কিবাকে পাই গ'লোঁ হা কি মজা কি ধুনীয়া পৰিৱেশ চাওকচোন এটা আমি দুটা ছোৱালী অকলে আছোঁ বৰ্তমান সেই ফুল চাওক কি ধুনীয়া ধুনীয়া ফুল হাই গাইজ শাক তুলি আছে ফুলে শাক তুলি আছে আমাৰ মাক ফুলে শাক খুৱে বেমাৰ কৰাৰ ঠাণ্ডা এইজনীৰ কি ধুনীয়া পৰিৱেশ চাওকচোন গাইজ হাই গাইজ মই শাক তুলি আছোঁ তাতে সৰু মায়ে শাক তুলি আছে সেইটো বিয়াৰ মাজত ভালে দি আছে ধৰ মেটচিং কৰিছে একেবাৰে গাইজ এইবোৰ আলু মই তোলা নাই তুলিম আৰু এতিয়া এইবোৰ চাওক কচু এক চিনাকি কৰি দিছোঁ সেই তাতে সৰমাই শাক তুলি আছে আমাৰতো কাম নাই আমিতো নোৱাৰিম আৰু কি ধুনীয়া পৰিৱেশ গাইজ আমাৰ তাতে তেনেকৈ মানে কি যোৱা লগ নাই সেইকাৰণে নাযাওঁ আৰু আমাৰ ঘৰত সিহঁতৰ ঘৰত আহি পেলাই পথাৰত আহিছোঁ ভালে লাগিছে সিহঁতে শাক তুলি আছে মোক যাব আগ দিছে মই নাযাওঁ আৰু চাওকচোন এইবোৰ আলু এইবোৰ আলু এইবোৰ মূলা কিমান আলু আছে চাওকচোন এইবোৰ আলু গোটেই আলু আৰু এইবোৰ গোটেই বিহাৰ বাকী কালি পোৱা যাবি মই মাইৰেক ফোন মাৰো ন মোক ৰখাৰ প্লেনিং চলি আছে ৰাতি ৰখাৰ প্লেনিং চলি আছে গাইজ সৰুমাই আমাৰ ঘৰৰ কাৰণে মূলা তুলি আছে ঘৰৰে মূলা কি ধুনীয়া মা আৰু দেউতাৰ কাৰণে লৈ আহিম আৰু মই নাখাওঁ
সেইকাৰণে বেছি আনা নাই আৰু ধুনীয়া ঘৰৰে মূলা হয় পথাৰত ইমানে বস্তু আছে ঘৰত যাব মনে নাই এইবোৰ ফুলকবি আৰু সেইবোৰ বন্ধাকবি ফুলকবি চব আছে এই শাকবোৰো আছে মাজে মাজে সৰমাই ছিঙি আছে আৰু মোৰ লগৰীজনীয়ে মোবাইলত বিজি বেলেগ একো নাই এই তাত কিবা এটা আছে চাব যাই আছোঁ বলকচোন এতিয়া আমি আহিছোঁ পথাৰৰ এইটো জলসিঞ্চন মানে চ'লাৰ সূৰ্যৰ পোহৰত মানে কি কৰে সূৰ্যৰ পোহৰত এইটো শক্তি লৈ কিনে পানী দিয়ে আৰু চুইচটো দিলে পানীখিনি যোগান পাই যায় মই নাজানো দিয়ক ৰাইচ সেইকাৰণে তাইকে ক'ব দিছোঁ এইডাল তাৰ এই সূৰ্যৰ এইবিলাক আপোনালোকে হ'ব চেণ্ডেলযোৰ হাতত লৈছোঁ আৰু এতিয়া যাম মই যদি মিঠাটো খানি গাইজ আমাৰ শাক তোলা হৈ গ'ল আৰু এতিয়া যাই আছোঁ ঘৰলৈ এই দুটা মন্দিৰ এটা গণেশ মন্দিৰ আৰু এটা কি শিৱ মন্দিৰ দেখাই আছোঁ ৰ'ব সেইটো বাবু যাও না আমার তাকে এটা শিৱ মন্দিৰ আৰু এটা গণেশ আছে লিলি সেইটো ভাগিন পোৱালি ভাগিন পোৱালি বাচ্চা ভাগিন পোৱালি পোৱালি এই গৰু পোৱালি বোলে পোৱালি নকওঁৱে দে কচোন আই লাভ ইউ হাই হাই কচোন হাই গাইস কৈ দি একবাৰ হাই গাইস এইটো মোবাইল আজিকালি চলি না একদম বেজি চলি মোবাইল বালি হ'ল আৰু গাইজ ঘৰ আহি পাই গ'লোঁ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই